হে গাইজ পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা ভিডিঅ'ৰ মাজলৈ। গাইজ কেতিয়াবা আপোনাৰ লগতো এনেকুৱা হয়নে যে আপোনাৰ কোনো কথাৰ ভেলু নাই, আপুনি যি কয় তাৰ ভেলু নাই, আপুনি কিবা অপিনিয়ন দিয়ে তাৰ ভেলু নাই, আপোনাক কোনেও একো নুসুধে নেমেলে, মানে আপোনাক কোনো ভেলুৱে নাই। ৱেল, এইটো জনাবলৈ পাই সুখী হৈছোঁ যে এইটো কেৱল আপোনাৰ লগত নহয়, এইটো মেক্সিমাম মানুহৰ লগতে হয়। সেই বুলি দুখ কৰি লাভ নাই, সকলোৰে লগতে হয়। ইয়াত দুখ কৰাৰ সলনি কৰিব লাগে ইম্প্ৰুভমেণ্ট, নিজৰ ইম্প্ৰুভমেণ্ট কৰিব লাগে। ইম্প্ৰুভমেণ্ট ইয়ৰ চেল্ফ, বুজি পাইছেনে? মানে কি, আমাৰ কথাবিলাকৰ ভেলু নাথাকে কিয়? কাৰণ আমাৰ ভেলু নাই। আৰু আমাৰ ভেলু কেতিয়া থাকিব? যেতিয়া আমি ভেলুৱেবল পাৰ্চন যেতিয়া হ'ম। হয়তো আপোনালোকে কথাটো বুজি পোৱা নাই, কিন্তু আপোনালোকক ভালকৈ বুজাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া আপোনাৰ উপস্থিতি একদম শূন্য, যে আপুনি নাই, মানুহে এনেকুৱা দেখুৱায়। আপোনাৰ কথাবিলাক যেন কোনেও শুনাই নাই, আপুনি কথা কৈছে কিন্তু জাষ্ট আপোনাৰ মুখখন এনেকৈ ব্লিংক কৰি আছে, মানে মুখখন অকল লৰি আছে, আপোনাৰ মুখৰ পৰা মাত ওলোৱা নাই, মানুহে এনেকুৱা দেখায়। আচলতে এনেকুৱা টাইমত আপুনি নিজে নিজক ভেলু দিয়ক, আপুনি নিজেই শিকক মানে কথাবিলাক। এইটো চাওক যে মই কি কৰিলে মোক মানুহে ভেলু দিব, বা মই এতিয়া কি কৰি আছোঁ, বা মোৰ লগত থকাজনক যে ভেলু দিছে মোক ভেলু দিয়া নাই কিয়? তেওঁ এনেকুৱা কি কৰিছে যিটো মই কৰা নাই, বা এনেকুৱা তেওঁ কি গুণ আছে যিটো মোৰ ওচৰত নাই, যিকাৰণে তেওঁ ভেলু পাইছে কিন্তু মই ভেলুলেছ হৈ আছোঁ। এইটো কথা প্ৰথমতে হৈ গ'ল চেল্ফ ইম্প্ৰুভমেণ্ট, মানে নিজে নিজক শোধন কৰা, বা নিজেই নিজৰ গুণখিনি আপগ্ৰেড কৰা বুলি যে কয়, ফোনৰ যেনেকৈ আপডেট আহে আপুনি নিজৰ লাইফৰ আপডেট দিয়ক, তেনেকৈ আপগ্ৰেড কৰক। গম পাইছেনে কথাটো? এতিয়া চাব, আপুনি নিজে নিজক কেনেকৈ ইম্প্ৰুভ কৰিব। আপুনি বিশ্বাস ৰাখক, বিশ্বাস, প্ৰথম কথাটো হৈ গ'ল বিশ্বাস। নিজে নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনি যিটো কাম কৰিছে, আপুনি যি কৰিছে শুদ্ধ কৰিছে, আপুনি যি কৰিছে ভাল কৰিছে, আপুনি যি কৰিব ভাল কৰিব, আৰু আপুনি যি কৰি আহিছে ভালেই কৰি আহিছে। এইটো নহয় যে কোনোবা আলটু ফাল্টু কোনোবা মানুহ এজনে আহি পেলাই তই এইটো কিয় কৰিছ, এইটো বেয়া কাম বুলি ক'লে আপুনি যে সেইটো বেয়া বুলি মানি ল'ব কোনো মানে নাই। কাৰণ আপুনি জানে যে সেইটো আপুনি শুদ্ধ কাম কৰিছে, আৰু সদায় শুদ্ধ কাম কৰিবলৈকে চেষ্টা কৰিব। বেয়া কাম কৰি, ভুল কাম কৰি আপুনি জীৱনত একো উখাৰিব নোৱাৰে, ইমানেই কথা। সদায় ভাল কাম কৰিব, সৎ পথত থাকিব, তেতিয়াহে জীৱনত কিবা এটা উন্নতি হ'ব। এতিয়া নিজে নিজক ইম্প্ৰুভমেণ্ট কৰাৰ টিপছ বুলি ক'বলৈ যদি যাওঁ, তেনেকৈ টিপছ আচলতে মই আপোনালোকক দিব নোৱাৰিম। মই বিশ্বাস কৰোঁ এইকেইটাৰ ওপৰত, সেইকাৰণে মই আপোনালোকক কৈছোঁ। আপোনালোকেও যদি বিশ্বাস কৰে, আচলতে বিশ্বাসটো মেইন। যদি বিশ্বাস কৰে তেতিয়াহ'লে আজিকালি মানে কথা এটা কৈছোঁ ইয়াৰ মাজতে, যে মানুহে যে তাবিজ পিন্ধে বিশ্বাস কৰি, কাহিনী এটাতো শুনিছেই চাগে, পৰীক্ষাৰ কাৰণে বেজৰ ওচৰত গৈ তাবিজ পিন্ধিলে, পৰীক্ষা ভাল হ'ব বুলি তাবিজ দিলে, তাৰ পাছত পৰীক্ষা যেতিয়া বেয়া হ'ল তেতিয়া তাবিজটো খুলি চাইছে, তাবিজটোৰ ভিতৰত কাগজখনত লিখা আছে কি, যদি পৰীক্ষা ভালকৈ দিয়ে তেতিয়াহ'লে ভাল, পঢ়িলে ভাল, পঢ়িলে পাছ, নপঢ়িলে ফেইল। চৰি মোৰ ভুল হৈ গৈছে, পঢ়িলে পাছ, নপঢ়িলে ফেইল। ঠিক আছে, গতিকে তেনেকুৱা বিশ্বাস লাগিব মানুহৰ। আপুনি যদি বিশ্বাস কৰি শিলিখা গুটি এটাও পিন্ধি থাকে ডিঙিত, সেইটোৱে বহুত যথেষ্ট। মানে তাবিজ কিবা কিবি নিপিন্ধিলেও হ'ল, আপোনাৰ মুঠতে লাগে বিশ্বাসটো। এই যিটো বিশ্বাস, সেই নিজে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। গম পাইছেনে? নতুন কৌশল শিকা। আপুনি যিটো নাজানে সেইটো নাজানো বুলি ৰাখি থৈ লাভ নাই, যিটো নাজানে সেইটো শিকিবলৈ চেষ্টা কৰক। নেজানো বুলিয়ে যে মই নোৱাৰোঁ, নেজানো বুলিয়ে যে মই নকৰোঁ, নেজানো বুলিয়ে যে সেইটো বাদ দিম, তেনেকুৱা কোনো কথা নাই। নেজানো, কিয় নাজানিম, মই শিকিম। শিকিব পাৰিব লাগিব, সেইটো আপুনি নিজৰ ভিতৰত আনিব পাৰিব লাগিব, যে মই নেজানো বুলিয়ে যে মই তাক এৰি দিম, তেনেকুৱা কথা নহয়। মই শিকিম, মই পাৰিম। বুজি পাইছেনে? সেইটো আপুনি আপোনাৰ ভিতৰত সেইটো দৃঢ়তা আনিব লাগিব, মানে আনিব পাৰিব লাগিব। আপোনাৰ উদ্দেশ্যটো আপুনি স্পষ্ট কৰক। আপোনাৰ উদ্দেশ্য কি, আপোনাৰ লক্ষ্য কি, সেইটো আপুনি প্ৰথমতে স্পষ্ট কৰক, আৰু সেই গ'লটো, আপোনাৰ গ'লটোৰ ওপৰত আপুনি নিজে কাম কৰক। তাৰ মাজত কোনোবাই কিবা কিবি কৈ থাকিলে কোনো গুৰুত্ব নিদিব, কাৰণ আপুনি আপোনাৰ গ'লটোৰ বিষয়ে জানে, আৰু আপুনি আপোনাৰ গ'লটোৰ বিষয়ে ভালদৰে বুজি পাইছে যে কেনেকৈ কৰিলে সেইটো আপুনি ছাকচেছ হ'ব। ইয়াৰ মাজত যদি কোনোবাই যদি আহি পেলাই আল্টু ফাল্টু কয়, এইটো এনেকৈ কৰ, এইটো এনেকৈ কৰ, ডোণ্ট কেয়াৰ। মানে কোনো দৰকাৰ নাই বেলেগক গুৰুত্ব দিবলৈ। নিজে জানে কি কৰিব লাগিব। কিবা নাজানিলে কোনোবা এজন মানুহক, ভাল জনা মানুহ এজনৰ ওচৰলৈ যাওক, মা দেউতাক সোধক, লগৰ দাদা আছে যদি দাদাক সোধক, লগৰ ভাল বন্ধু বান্ধৱীক সোধক। শিখৰ খোৱা, গুটকা খোৱা, চিগাৰেট খাবলৈ পইচা নাথাকিলে বিড়ি খোৱা বন্ধু বান্ধৱীক সোধাৰ কথা কোৱা নাই মই, ভাল বন্ধু বান্ধৱীক সোধাৰ কথা কৈছোঁ। গম পাইছেনে? শিখৰ বিড়ি খোৱা বন্ধু বান্ধৱীক সুধি কোনো লাভ নাই, সিহঁতি একো ভাল একো দিব নোৱাৰে। মানে বন্ধু বান্ধৱীৰ কথা কৈছোঁ বিশেষকৈ। ঠিক আছে, ইয়াৰ পাছত আহি গ'ল নেক্সট পইণ্টটো, মানে আপুনি
পজিটিভ থাকক সদায়। নিগেটিভ মাইণ্ডছেট এটা লৈ কোনো মানুহ কেতিয়াও আগবাঢ়িব নোৱাৰে। সদায় পজিটিভ হৈ থাকক। আপুনি ভাবক যে মই এইটো পৰা নাই কাৰণে যে মই নকৰোঁ তেনেকুৱা নহয়। এইটো পৰা নাই, কিয় পৰা নাই? সেইটো পজিটিভ ভাইবছ এটা আনক মানে মনটোলৈ যে কিয় পৰা নাই? ইয়াত এইটো কৰিলত যে এইটো পৰা নাই, কেনেকৈ কৰিলে এইটো পাৰিম? সেইটো আপুনি চেষ্টা কৰক। ইয়াৰ মাজত বহুতে বহুত এডভাইচ দিব। সকলো এডভাইচৰ প্ৰয়োজন নাই। যিটো এডভাইচৰ প্ৰয়োজন সেইটো আপুনি জানেই যে কোনটো এডভাইচৰ প্ৰয়োজন। ইয়াত বিশেষ ভালকৈ মই নগ'লেও হ'ব। কাৰণ আপোনালোকতো সকলো শিক্ষিত মানুহ, বৰ্তমান যুগততো অশিক্ষিত মানুহ কোনো নাই। অশিক্ষিত সেইসকলে আছে যিসকলে কমেণ্ট বক্সত হেল্টো ফাল্টু কথা ক'ব লাগে। সেইসকলে মই ভাবোঁ অশিক্ষিত মানুহ মোৰ মতে। বাকী আপোনালোকেতো কি ভাবে সেইটো মই নাজানো। যেতিয়া আপুনি নিজে নিজৰ ভেলু বুজি পাব নহয়, তেতিয়া আপোনাক কোনোবাই ভেলু নিদিলেও ড'ন্ট কেয়াৰ। ড'ন্ট কেয়াৰ। কোনোবাই আপোনাক ভেলু দিছে বা নাই দিয়া, আপুনি নিজে নিজক ভেলু দিয়ক। তাতে কোনোবাই ভেলু দিয়া নাই, তাতে থাকিব দৰকাৰ নাই ন। কোনোবাই আপোনাক ভেলু দিয়া নাই, আপুনি তাৰ পৰা আঁতৰি আহক। আপোনাৰ য'ত ৰেচপেক্ট নাই তোৰ পৰা আপুনি আঁতৰি আহক। কোনোবাই যে ৰেচপেক্ট নিদিলে বুলি মই যে তেওঁৰ পৰা ৰেচপেক্ট বিচাৰি ঘূৰি ফুৰিম, কিয় এনেকুৱা? তো প্ৰয়োজন নাই ন। মই জানো মোৰ বিষয়ে, মই জানো মই কেনেকৈ কি কৰিলে মই আগবাঢ়ি যাব পাৰিম। মোৰ অপিনিয়ন দিয়া মানুহ মোৰ ওচৰত আছে। মোক ৰেচপেক্ট কৰা মানুহ আছে। মই তোমাৰ ৰেচপেক্টৰ কাৰণেতো ঘূৰি নুফুৰোঁ ন। সেইটো আপুনি আপোনাৰ মনলৈ মানে আনিব লাগিব। গম পাইছেনে? বিশেষ দীঘল নকৰোঁ ভিডিঅ'টো। বিশেষ দীঘল কৰিলে আজিকালি নাচায়ো, কাৰণ মানুহে শ্বৰ্টছে স্ক্ৰল কৰি থাকে। তো সেইটোৱে মানে মই সিমানখিনিয়ে ক'ব বিচাৰিছোঁ। মানে কোনো দৰকাৰ নাই কোনোবাই আপোনাৰ বিষয়ে কি ভাবে, কোনোবাই আপোনাক কি কয়, সেইটো ডাজ নট মেটাৰ ন। আপুনি যিটো জানে আপোনাৰ বিষয়ে আপুনি ভালকৈ জানে, আপোনাৰ মা দেউতাই ভালকৈ জানে যে আপুনি ভাল বুলি, তেতিয়াহ'লে আপুনি কাৰোবাৰ আগত প্ৰমাণ কৰিবলৈ যাবলৈ কোনো দৰকাৰ নাই যে আপুনি ভাল। কাৰণ কি আপোনাৰ ঘৰৰ মানুহে জানে যে আপুনি ভাল। বাকী কুকুৰৰ ভোকা কাম কুকুৰে ভুকিব। চ' সেইবিলাকৰ গালে শিলগুটি মাৰিলে নিজে হানি খায়। ভুকি থকা কুকুৰক ভুকিব দিয়ক, ভুকা কুকুৰে কামুৰিব নোৱাৰে। তো সেইটোৱে ক'লোঁ। বেছি দীঘল নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সিমানখিনিয়ে কথা। যদি ভিডিঅ'টো কথাখিনি পাতলাকৈ কৈছোঁ, কিন্তু ভালকৈ চালে অকণমান ডিপলি আছে কথাখিনি, বুজিবলৈ চেষ্টা কৰিব। তো সেইটো আছিলে আজি ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ' চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেলখন কল কৰিব। বেলেগ ভিডিঅ' লাইক কৰাতকৈ এনেকুৱা ভিডিঅ'বিলাক লাইক, যিটো ভিডিঅ' নকওঁ আৰু দিয়ক। যেতিয়া সকলোৰে চকুত তুমি মূল্যহীন, সেয়া তোমাৰ শেষ নহয়, সেয়া তোমাৰ নতুন আৰম্ভণি। নিজকে চিনি লোৱা, কাৰণ বিশ্বই তোমাৰ প্ৰতিভা এতিয়াও দেখা নাই।